হেল্ল' এণ্ড ৱেলকাম বেক টু এনাডাৰ মিনি ব্লগ। আৰু বোকাখাটৰ ফেমাছ পুৰি চব্জি খাই আজি ভাবিলোঁ কাজিৰঙালৈ এপাক যাম বুলি। কিন্তু আমাৰ দিনটোৰ আৰম্ভণি সঁচাকৈ বহুত বেয়া আছিল। আমাৰ ডাবুল হেলমেট নাছিল আৰু আমাক পুলিচে ধৰি চালান কাটি দিলে। আৰু তাৰ পাছত গম পালোঁ যে কাজিৰঙা নেশ্যনেল পাৰ্কো আমি অহা দুদিন-তিনিদিন আগতে বন্ধ কৰি দিলে। ভিতৰলৈ যোৱা নহ'ল যদিও আমি বাহিৰতে বহুত দূৰলৈকে গ'লোঁ। আৰু সন্ধিয়াৰ সময়ত কাজিৰঙাৰ সৌন্দৰ্য হয়তো মই কৈ শেষ কৰিব নোৱাৰিম। গোটেই সেউজীয়াবোৰৰ মাজে মাজে কৃষ্ণচূড়া, ৰাধাচূড়া এজাৰ আৰু হঠাৎ দেখিলোঁ এজাক হৰিণা, কেইটামান গড় আৰু মোৰ মন গৈছিল মোৰ 100 কানি সেই গড়কেইটাৰ লগত পেলাই দিবলৈ। তাৰপিছত ভাবিলোঁ আমি অৰ্কিড পাৰ্ক যাম বুলি। কিন্তু আমাৰ লাক ইমানেই বেছি বেয়া আছিল যে আমি অহাৰ 10-15 মিনিটমান আগতে অৰ্কিড পাৰ্কৰ এণ্ট্ৰি বন্ধ কৰি দিলে। কিন্তু তাত বাহিৰত বহুত ধুনীয়া ধুনীয়া কাঠ আৰু বাঁহেৰে বনোৱা সামগ্ৰী দেখিলোঁ, যিখিনি বহুত ধুনীয়া আছিল আৰু বহুত বেছি দামো আছিল। আৰু বাঁহী বজাই 1600 গোপিনীক নচুৱাম বুলি এইবাৰ বাঁহী এটা ময়ো কিনি আনিলোঁ।